স্কুলসমূহৰ কাৰণে আমাৰ যিটো বৰ্ডৰলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা মই আমাৰ চৰণ বড়ো ডাঙৰীয়া আমাৰ কেবিনেট মন্ত্ৰী প্ৰথম যেতিয়া মন্ত্ৰী হোৱাৰ পিছতে মই জিকাৰ পিছতেই মই গম পাইছিলোঁ যে আমি 25 লাখকে আমি কেইবাটাও স্কুলৰ কাৰণে আমি বিল্ডিঙৰ চেংচন আনিব পাৰোঁ। তেতিয়াই মই মানে ছাৰক ফোন কৰিছিলোঁ আৰু ছাৰে ক'লে যে 1 ঘণ্টাৰ ভিতৰত দিব লাগে, নহ'লে আপলোড টাইমটো গুচি যাব। সেই সময়ত মই এই কাৰণেই দিব পাৰিছিলোঁ, মই জিকাৰ পিছত এই স্কুল কলেজসমূহ সকলো ছাৰ্ভে কৰি ৰখা হৈছিল আমাৰ দাংচৰাং ব্ৰহ্ম আৰু আমাৰ চৰুৱাৰ্দি আলম তেওঁলোকৰ নেতৃত্বত। তেতিয়া মই সোনকালে আমাৰ এই স্কুলসমূহৰ পৰা মই আৰু কেইবাটাও স্কুল দিছিলোঁ, টোটেল 10টা স্কুল দিছিলোঁ, কিন্তু 6টাহে আমি পাইছিলোঁ। যি নহওক কিয় ভাল লাগিছে, 6টা আমি পালোঁ। আজি এই 6টা স্কুলৰো মই আজি আধাৰশিলা স্থাপন কৰিলোঁ। কামটো আগতে ষ্টাৰ্ট কৰিবলগীয়া হৈছে। টেকনিকেল বহুত কথা থাকে, আপোনালোকে জানে যে কিছুমান বস্তু সোনকালে কৰি দিব লাগে। তো যি নহওক কিয় ইয়াৰ উপৰিও আমাৰ এই স্কুলসমূহৰ আৰু বেলেগ স্কিমো আমি ইতিমধ্যে মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অত্যাধুনিকভাৱে যাতে আমি বিল্ডিংসমূহ বনাই দিব পাৰোঁ। আৰু অকল বিল্ডিঙে নহয়, খোৱা পানী, আমাৰ লেট্ৰিন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল এটা পৰিৱেশ যাতে দিব পাৰোঁ, তাৰ কাৰণেও চিন্তা চৰ্চা ইতিমধ্যে হাতত লোৱা হৈছে। BTC গভৰ্ণমেণ্টেও যথেষ্ট ইয়াতে এডুকেশ্যন ছেক্টৰখন আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। গভৰ্ণমেণ্ট হিচাপে হিচাপে আৰু মই এই সমষ্টিৰ MCLA হিচাপে এইটো মোৰ গুৰু দায়িত্ব। আৰু আজি ৰাইজৰ সহযোগত টিচাৰসকলৰ আজি যিটো উপস্থিতি সকলোকে লগত লৈ পেলাই আপোনালোকেও দিনটো মোৰ লগত কষ্ট কৰিলে আমি আজি এই আধাৰশিলাসমূহ স্থাপন কৰিব অকল নহয়, আপোনালোকে দেখিছে কামো ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ পিছত আৰু কাম কাজ আছে, আমি কাম কৰি যাম। ষ্টেট গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক আৰু আমাৰ BTC গভৰ্ণমেণ্ট হওক, আমি এতিয়া কাম কৰাৰ কাৰণে ভাল এটা সুযোগ পাইছোঁ। থেংক ইউ।